হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মই আজি টমটম লৈ শৰাই দিবলৈ ওলাইছোঁ প্ৰথম নামঘৰত। আশীৰ্বাদ কৰিব সকলোৱে, আপোনালোকেও। আমি সকলো ওলাইছোঁ। ভণ্টি গৈছে, মা আহিছে, আৰু এয়া আমাৰ মামাহঁতৰ ওচৰৰে কাষৰে ভণ্টি আৰু মই। তাৰপিছত আমাৰ আইতা গৈছিলে, এয়া মা শৰাই দি আহিছে। আৰু এইফালে দেখিছেনে, এয়া বগা আইতাগৰাকী আমাৰ আইতা। আৰু আছে, ময়ো আহি আছিলোঁ লগতে। আৰু আপোনালোকে চাবলৈ পাব এইফালে আঠখেলীয়া নামঘৰৰ সকলো পৰিৱেশ। চাই থাকক। এইফালে দেখিলে শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ, আৰু এইফালে দলঙত দেখিলেনে কাছ, সৰু সৰু কাছ উঠি আছে দলঙত। অলপ তাৰো দৃশ্য ধৰি ৰাখিলোঁ। আৰু এইফালে ভণ্টি, আৰু এইফালে আছে আৰু এগৰাকী ভণ্টি। এয়া মোৰ নিজৰ ভণ্টি। আৰু এইটো কি লগাইছে চাওকচোন বাৰু, কি লগাইছে আপোনালোকে কমেণ্ট কৰি ক'ব দেই। আৰু এইফালে চাওক, এইগৰাকী আমাৰ মামাহঁতৰ ভণ্টি। এই লাজটো বেছি দেখিছেনে, মুখখন ঘূৰাই দিলে। এইফালে আইতা বহি আছে আমাৰ। আৰু এইফালে আমাৰ নামঘৰৰ পৰিৱেশটো অলপ দেখালোঁ আপোনালোকক। নামঘৰত বিৰাট ভাল লাগিলে আজি গৈ। বহুত দিনৰ মূৰত, ওচৰতে নামঘৰটো, বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰহে হয়। ওচৰতে নামঘৰ, কিন্তু যাবলৈহে নহয়। আজি গ'লোঁ বহুত দিনৰ মূৰত। আৰু এইফালে নাম লৈ আছে কৃষ্ণ বুলি। এইফালে নাম লৈ আছে, দেখিছে নহয় আপোনালোকে। আৰু এয়া চাওক, আঠখেলীয়া নামঘৰৰ শৰাইভাগ কিমান সুন্দৰকৈ সজাই থৈছে চাওকচোন বাৰু। আৰু আঠখেলীয়া নামঘৰৰ সম্পূৰ্ণ দৃশ্যটো দেখালোঁ আপোনালোকক। এইফালে চাব, সম্পূৰ্ণ দৃশ্যটো আছে আঠখেলীয়া নামঘৰৰ। আৰু এইফালে আমি প্ৰসাদ খাওঁতে অলপমান দৃশ্য ধৰি ৰাখিলোঁ। আৰু এইফালে চাওকচোন বাৰু, পাৰকেইটাক প্ৰসাদ দলিয়াই দিছে ভণ্টিয়ে, আহি খাইছে সিহঁতে। আৰু আহিবৰ টাইমত মাহঁতে সেৱা লৈছিলে। মই ল'লোঁ বাৰু, মই লৈ হ'ল। তাৰপিছত মাহঁতে সেৱা লৈছিলে। তাৰপিছতে আৰু এয়া ফটো একপি মাৰিবলৈ লওঁতে মোৰ ভিডিঅ' হৈ গ'ল। আৰু এয়া দেখিলেনে, আঠখেলীয়া নামঘৰলৈ সকলোকে আদৰণি জনাইছোঁ। আহিব আপোনালোকে আঠখেলীয়া নামঘৰলৈ, ভাদ মাহ আহি আছে। আৰু এইফালে দেখিলে প্ৰসাদৰ টোপোলা লৈ মই ঘৰলৈ বুলি দাপনি মেলিলোঁ।